Barni Bora, Apunalkolo as the Loehiso, Delhi edition or Da Hindu newspaper analysis. Akakoro, Apunaluk Hokolu, Yarpra Pokito Hobo. Aru, মই এতিয়া এনেদৰে কৈ যোৱাতকৈ আপোনালোকলৈ লৈ আহিছো স্লাইড শো যাৰ জৰিয়তে আপোনালোকে ভালদৰে বুজিব পাৰিব আপোনালোকে নোটছ বনাই যাব আৰু ভিডিঅ'টি মন দি চাব এতিয়া আহো নিউজপেপাৰ এনালাইসিসলৈ Guys, as a first article to which China better prepared for the post-COVID world. Guys, a article on India China compare kori sabo lage boli writer mention korise. China kene koi economic बढ़ाई লৈ গৈ আছে আৰু kene koi problem or solution উলিয়াই আছে ইয়াৰ বাবেও writer এই article to discuss korise. Next article to হৈছে working safety আৰু লগতে how public health boost an economy guys এই দুটা আৰ্টিকেল হেলথৰ ওপৰত ৰাইটাৰে মেনচন কৰিছে আমি ইয়াক ভালদৰে ডিসকাস কৰিম নেক্সট আৰ্টিকেলটো হৈছে এ হোল ইন দা হোল গাইস এই আৰ্টিকেলটোত ৰাইটাৰে কৈছে যে হেলথ সিস্টেমৰ ওপৰত এই বেমাৰটোৱে যাতে বুজা কৰিব নোৱাৰে হেলথ সিস্টেমেহে বেমাৰটোৰ ওপৰত হেঁচা দিব লাগিব সেই বিষয়ে ৰাইটাৰে আলোচনা কৰিছে নেক্সট আৰ্টিকেলটো হৈছে বেকিং দা এংগলছ ইন দা হোৱাইট কোষ্ট Guys, এই আৰ্টিকেলটোত হেলথ কেয়াৰৰ ওপৰতে আহিছে হেলথৰ কাৰণে আমি কেনেকৈ কি ধৰণে আমি খৰচা কৰিব লাগে সেই বিষয়ে ৰাইটাৰে আৰ্টিকেলটোত ডিসকাস কৰিছে নেক্সট আৰ্টিকেলটো হৈছে গ্ৰাস্পিং দা ডিফেন্স সেলফ ৰিলায়েন্স নেটেল এই আৰ্টিকেলটোত গাইজ ডিফেন্সৰ ওপৰত ৰাইটাৰে ডিসকাস কৰিছে আমাৰ দেশক ডিফেন্সক লৈ অপৰচুনিটি ল'ব লাগে সেই বিষয়ে ৰাইটাৰে ডিসকাস কৰিছে নেক্সট এণ্ড লাষ্ট আৰ্টিকেলটো হৈছে Keep in retrospective. Amar hatot jodi data na thake kot ki problem soli ase tar jodi amar hatot kono data na thake kenekoi problem or solution ulabo tak loi writer discuss korise. Guys, আজি সকলোতকৈ ইম্পৰ্টেন্ট আৰ্টিকেলটো হৈছে হাউ পাব্লিক হেলথ বুষ্ট এন ইকনমি গাইজ এই আৰ্টিকেলটোত কেনেকৈ এটা ষ্ট্ৰং হেলথ সিস্টেমে দেশৰ ইকনমিক গ্ৰোথত সহায় কৰিব পাৰে তাৰ বিষয়ে কোৱা হৈছে গাইজ আৰ্টিকেলটোত কোৱা হৈছে যে বৰ্তমান পাব্লিক হেলথৰ বেয়া অৱস্থাৰ কাৰণে ইকনমিক গ্ৰোথত বেয়া প্ৰভাৱ পৰিছে গাইজ কোভিড-19 পেণ্ডেমিকৰ কাৰণে ৱৰ্ল্ডৰ ইকনমিক সিচুৱেচন ইমান বেয়া লৈ যাব ওলাইছে যে 1930 চনত হুয়া গ্ৰেট ইকনমিক ডিপ্ৰেছনত কৈ বেয়া প্ৰভাৱ বৰ্তমান ৱৰ্ল্ড ইকনমিক গ্ৰোথত পৰিব গাইজ ৰাইটাৰে কোৱেশ্চন কৰিছে যে হেলথ সেক্টৰত যদি হাইয়েষ্ট ইনভেষ্ট কৰা হয় তেতিয়া দেশৰ ইকনমিক গ্ৰোথ আহি থকা ডেঞ্জাৰ ইকনমিক ক্ৰাইসিছৰ পৰা ৰক্ষা পৰিব পাৰিব নেকি গাইজ আমাৰ দেশত গভৰ্ণমেণ্টে 20 লাখ কৰ'ৰ পেকেজ ৰিসেন্টলি এনাউন্স কৰিছে যাতে বৰ্তমানৰ সিচুৱেচনবোৰ হ্যান্ডেল কৰিব পাৰে আৰু ফিউচাৰ পেণ্ডেমিক আহিলে তাক ভালদৰে কন্ট্ৰোল কৰিব পাৰে হেলথ সিস্টেমটো ষ্ট্ৰং কৰিব লাগিব আৰু ওয়েলবিং সেন্টাৰ সমূহক ফোকাস কৰিব লাগিব এই পেকেজটোৰ জৰিয়তে গাইজ ইনফেকশিয়াছ ডিজিজেস সমূহৰ কাৰণে সকলো ডিস্ট্ৰিক্টতে হস্পিটাল ব্লকস সমূহ এস্টাবলিশ কৰিব লাগিব লেবৰেটৰী নেটৱৰ্ক সমূহ এক্সপানশন অৰ্থাৎ সম্প্ৰসাৰণ কৰিব লাগিব আৰু লগতে ICMR আন্ডাৰত ওয়ান হেলথৰ দ্বাৰা জুনটিক ডিজিজেস অৰ্থাৎ মানুহৰ পৰা জন্তু বা জন্তুৰ পৰা মানুহলৈ বিয়পা ৰোগৰ ওপৰত ৰিসাৰ্চ কৰি থকা হৈছে গতিকে তেওঁলোকেও ৰেসপন্সিবিলিটি বঢ়াব লাগিব যাতে পুনৰ ইনফেকশিয়াছ আউটব্ৰেক সমূহ নহয় আৰু দেশৰ অৰ্থনীতিত ডাইৰেক্ট ইম্প্যাক্ট নেপেলায় সো গাইজ এটা কথা ক্লিয়াৰলি কৈছে যে উইক হেলথ সিস্টেমো এই ভালদৰে ষ্টেটসমূহৰ কাম কৰিব নোৱাৰে যাৰ ফলত হঠাৎ অহা হেলথ ইমাৰ্জেন্সি সিচুৱেচন কন্ট্ৰোল কৰাত ব্যৰ্থ হয় গাইজ সিলেক্টিভ ইনভেষ্টমেণ্টেও আমাক সহায় নকৰিব সো প্ৰপাৰ হেলথ সিস্টেম আনিবই লাগিব বুলি ৰাইটাৰে আৰ্টিকেলটোত মেনচন কৰিছে গাইজ প্ৰপাৰ হেলথ সিস্টেম নোহোৱা বাবে কোভিড-19ৰ সময়ত আন হেলথ সেক্টৰছ যেনে মেটাৰনেল এণ্ড চাইল্ড কেয়াৰ এণ্ড নন কমিউনিকেবল ডিজিজ এই সমূহ হ্যান্ডেল কৰিবলৈ অক্ষম হৈছে অৰ্থাৎ ইগনোৰ কৰা দেখা পোৱা গৈছে সো গাইজ এটা ইউনিভাৰ্সাল হেলথ সিস্টেম ক্ৰিয়েট কৰিব লাগে লগতে সাস্টেইনেবল ডেভেলপমেন্ট গোলছ সমূহ আগত ৰাখি কাম কৰিব লাগিব তেতিয়াহে হেলথ আৰু ইকনমিক দুয়োটাই উন্নত হ'ব গাইজ সাস্টেইনেবল ডেভেলপমেন্ট গোলছ কেইটা আৰু কি কমেন্টৰ জৰিয়তে আপোনালোকে জনাব পাৰে সো গাইজ এতিয়া ফাইনেন্স কমিশনেও ইতিমধ্যে লোৱা ষ্ট্ৰেটেজি সমূহ চেঞ্জ কৰি নতুন ষ্ট্ৰেটেজি বনাব লাগিব সো গাইজ এইবোৰৰ উপৰিও ওয়াৰ্ল্ড হেলথ অৰ্গানাইজেশ্যনেও ৰিপৰ্ট কৰিছে যে হেলথ সিস্টেম ডেভেলপ কৰিলেহে ৰিচ ইকনমিক গ্ৰোথ হ'ব গাইজ
ইউনাইটেড নেশ্যনৰ যি হাই লেভেল কমিশ্যন আছে তেওঁলোকৰ দ্বাৰাও কোৱা হৈছে যে যদি আমি হেল্থ স্কিল ডেভেলপমেণ্ট এইবোৰৰ ওপৰত প্ৰপাৰ ৱেত কাম কৰা হয় তেতিয়া ইকনমিক গ্ৰ'থ হয় গাইজ এতিয়া এটা কুৱেশ্যন মেবি আমাৰ মনত আহিব পাৰে যে এনেকুৱা এটা দুৰ্যোগৰ সময়ত কেনেকৈ হেল্থ ছেক্টৰে হায়েষ্ট ইনভেষ্ট কৰিব পৰা যাব চ' গাইজ ৰাইটাৰে কৈছে যে আমাৰ হিষ্ট্ৰীয়ে আমাক সহায় কৰিব 1990ত যেতিয়া এছিয়ান ফাইনেন্সিয়েল ক্ৰাইচিছ হৈছিল তেতিয়া তেওঁলোকে হেল্থ আৰু ইউনিভাৰ্চেল হেল্থ ডেভেলপমেণ্টত গুৰুত্ব দিয়া হৈছিল চ' গাইজ ইউনাইটেড কিংডমেও ৱৰ্ল্ড ৱাৰৰ পিছত ইউনিভাৰ্চেল হেল্থ ডেভেলপমেণ্টতে গুৰুত্ব দিয়া দেখা গৈছিল গাইজ জাপানেও ৱৰ্ল্ড ৱাৰৰ পিছত বেষ্ট ৰিকভাৰী হিচাপে হেল্থ ছেক্টৰৰ ডেভেলপমেণ্টতে গুৰুত্ব দিছিল চ' গাইজ ইণ্ডিয়ায়ো এই হিষ্টৰিকেল এভিডেন্সসমূহৰ ওপৰত ভিত্তি কৰি হেল্থ ছেক্টৰৰ ডেভেলপমেণ্টত গুৰুত্ব দিব লাগে বুলি ৰাইটাৰে এই আৰ্টিকেলটোত ছাজেষ্ট কৰিছে কিয়নো সকলোৱে হেল্থ ছেক্টৰৰ ডেভেলপমেণ্টৰ জৰিয়তে ইকনমিক ডেভেলপমেণ্ট কৰাত সফল হৈছে চ' গাইজ এই আৰ্টিকেলটো আপোনালোকৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা বহুত ইম্পৰ্টেণ্ট আৰ্টিকেল হয়